নমস্কাৰ আপোনাক আকৌ এবাৰ স্বাগতম মোৰ চেনেলত নকিয়া নামটো আপুনি নিশ্চয় জানে আপুনি শুনিছে হয়তো আপুনি আগতে নকিয়া কোম্পানীৰ মোবাইল ইউজ কৰিছে সেই যে 1100 মোবাইলটো টৰ্চ লাইট এটা তেতিয়া দেখা পাইছিল মোৰ মোবাইলত 6600 বহুত কিটা মডেল আছিল যিকিটা নকিয়াৰ সঁচাকৈ ফেমাস মডেল আছিল দেন সাডেনলি সেই কোম্পানীটো আকৌ বন্ধ হৈ গ'ল মানে হেঁতে ভাল ভাল মোবাইল বনাব নোৱাৰা হৈ গ'ল তেতিয়াৰ পৰা এপল আহিলে স্যামসাং আহিলে বাট নকিয়া বৰ্তমান আকৌ কিছুমান নতুনকৈ মোবাইল মাৰ্কেটত লঞ্চ কৰিছে তাৰে ভিতৰত এটা মডেল হ'ল নকিয়া G11 প্লাছ যিটোৰ বিষয়ে মই আজি আপোনাক এই ভিডিঅ'টোত দেখাব বিচাৰিছোঁ সো ভিডিঅ'টো শেষলৈকে চাব আৰু আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আপোনাৰ কাৰণে সাবস্ক্ৰাইবটো ফ্ৰী হয় মোৰ কাৰণে বহুত মূল্যৱান লগতে নটিফিকেশন বেলটো অন কৰি ল'ব নকিয়া G11 প্লাছ এই মোবাইলটোৰ যিকিটা ভাল লগা পইণ্ট মোৰ তেতিয়ালৈকে যি ভাল লাগিছে মানে এডভান্টেজটো কি লাগিছে প্ৰথম কথাটো হ'ল আপোনাৰ যিটো গ্লাছ এটা টেম্পাৰ্ড গ্লাছ কোম্পানীয়ে লগাই দি পঠাইছে দেন আপোনাৰ যিটো ফিনিচিং আছে এইটো মেট ফিনিছ হয় গ্লসি নহয় যি কাৰণে মানে আপোনাৰ পৰা কোনো চান্স নাই স্লিপ নকৰে ইটস ভেৰি গুড দেন আপোনাৰ ফ্ৰণ্ট কেমেৰাটো আছে 50 মেগাপিক্সেল 2 মেগাপিক্সেল ডেপথ নিয়াৰ কেমেৰা আৰু পৰ্ট্ৰেইট মোডটো যেটো আছে সেইটো আপোনাৰ 8 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আছে বেটাৰি লাইফ আপোনাৰ 3 দিনৰ কাৰণে দিছে এটা মেনশন কৰা আছে সো এটো ফোন কল কৰিলে হ'ব পাৰে বাট আজিৰ দিনত আপুনি সোশ্যাল মিডিয়া মুভি ছবি চালে 3 দিন যে যাব আই ডোন্ট নো 5000 mAh হয় সো বেটাৰি কেপাসিটি ভাল USB C চাৰ্জিং হয় C টাইপ যেটো চাৰ্জিং এটো C চাৰ্জিং এটো এডাপ্টাৰ আৰু এটো কেবল এখন আপোনাৰ ইয়াতে সিম লগাবৰ কাৰণে যেটো পিন থাকে এটো দি দিছে আৰু ইয়াতে এটা প্লাস পইণ্ট আছে 3 ইয়াৰ সিকিউৰিটি আপডেট এন্ড্ৰইড যেটো আছে এটো এটা দি পঠাইছে পেকেজিঙত দুটা কালাৰে আহে এটা ব্লু কালাৰ আৰু এটা ব্ল্যাক কালাৰ যেটো মই লৈছো এটো ব্ল্যাক কালাৰ হয় মোবাইলটোৰ বিষয়ে যদি আপুনি কিনিব বিচাৰে বা আৰু চাব বিচাৰে দেন মোৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে আপুনি গৈ পেলাই ভিজিট কৰিব পাৰে সো গুড ইটস লুক গুড 6.5 ইঞ্চি HD আপোনাৰ ডিসপ্লে হয় এটা বস্তু আজিকালি যেটো মোবাইল কোম্পানী বিলাকৰ নেগেটিভ পইণ্ট হ'ল সেইটো আপোনাৰ হেডফোন নিদিয়ে নকিয়াও হেডফোন দিয়া নাই খালি এডাপ্টাৰ দিলে কেবল দিলে মোবাইলটো দিলে প্লাস পইণ্টটো মই আপোনাক কৈ দিলো সো এইটোই আছিল মোৰ মেসেজ আজি আপোনাক জনোৱা নকিয়া G11 প্লাস আই হোপ নকিয়া আগৰ মাৰ্কেটটো আকৌ এনেকুৱা কিছুমান প্ৰডাক্ট দি যদি ল'ব পাৰে এটো আহিব লগা সময়ত দেখা যাব কেনেদৰে মাৰ্কেটটো তেওঁলোকে লয় নে নলয় এটো আছিল মোৰ মেসেজ আজি আপোনাক দিয়াৰ লগ পাম নেক্সট ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰিব